So hello guys, বৰ্তমান এতিয়া নিখা 8টা বাজিছে তো সকলো কি খবৰ আশা কৰো সকলো ভালে আছে মোৰো বৰ্তমান ভালে তো আজি দিনটো বৰ্তমান কামলৈ গৈছিলো তো আপোনালোকৰ কামৰ ভিউ দিনত তাকে এতিয়া আপোনালোকলৈ আজি দিনটো কি কাম কৰিলো কি কাম নকৰিলো সকলোবোৰ এতিয়া মই ভিডিও আপলোড দিম তো আপোনালোকে চাব ভিডিওটো কেনে লাগিছে কমেন্ট কৰি জনাব আৰু বহুতখিনি কাম হল বৰ্তমান আধাখিনিহে কাম দেখুৱাবলৈ মই পাৰিম কাৰণ মই ভিডিও কৰাই নহল আৰু আজি দিনটো জুন ঘৰত মানে কাম কৰিছিলো তো তেওঁলোকৰ ঘৰত আজি নতুন ৰুৱা কৰিছিলে কমসে কম 15টা 20টা মানুহে লাগিছিলে আমিও মানে সব ভাগে কৰিবলগীয়া হৈ গৈছিলে আজি পুষ্টত আপোনালোকক আগতে দেখাইছিলো ছতৰ ওপৰ আসাম টাইপৰ ঘৰ ডিজাইন বনাই থৈছে তো সেই পুষ্ট গিটাত 4টা পুষ্টত মানে টাইলছ লগাবলৈ আছিল তো হে আজি দিনটো টাইলছ লগালো কালি এটা লগাই থৈছিলো আজি তিনটা ফুল মানে গোটে স্কোয়াৰটো তিনটা লগোৱা হ'ল আজি তো আকৌ আপোনাৰ ছতৰ ওপৰ তলৰ ঘৰটো দুজেগামান টাইলছ লগাবলৈ আছিল আপোনাৰ হাত ধোৱা বেচিন গিটা সাইডত আৰু ধৰক আপোনাৰ কিচেন ৰুমে হ'ব তো তাতেও টাইলছ কেইখনমান লগাবলৈ আছিল ওয়াল কিখন মানে প্লাষ্টাৰ এৰুৱাই মেলি আজি প্লাষ্টাৰ মিহিকে মাৰি কমপ্লিট কৰি থৈ আহিছো আৰু কালি আপোনালোকক দেখাম তো এয়া চাই লওক আজি কি কাম হৈছে কি কাম নাই হোৱা তো ফাইনালি এয়া দেখিছে বৰ্তমান আমি ছতৰ ওপৰৰ পৰা তললৈ আহিলো তো এইটো এটা পোষ্ট দেখিছে এইটো এটা পোষ্ট এইটো এটা আৰু এইটো লগাবলৈ বাকি আছে বৰ্তমান এতিয়া দুটা লগালো আৰু এটা লগাবলৈ বাকি আছে সাইড গিটাত মানে গোটে স্কোয়াৰটো লগাবলগীয়া হৈছে আৰু ইয়া দেখিছে গাড়ী গেৰেজটো আমি তলটো ঢালিছিলো তো এতিয়া বৰ্তমান ওপৰৰ পৰা ভাত খাবলৈ নামিলো ভাত খাবলৈ নমা আগতে পথাৰলৈ গলো পথাৰত গৈ চাইছো কিমান কি আগবাঢ়িছে তেওঁলোকৰ ৰুৱা তো দেখিছো এইখিনি এতিয়া এটা দুবা আছে এটা দুবা তো নুৰু বুলি কৈছে বহুত ভাগৰ লাগিছে তো হে ভিডিওটো